নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই Fluka-150 টেবলেটৰ বিষয়ে আলোচনা কৰিম। এই Fluka-150 টেবলেটটো কি কামত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, ইয়াৰ মূল্য কিমান, আৰু এই টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি অসুবিধা হ'ব পাৰে আদিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, Fluka-150 টেবলেটটো মেনুফেকচাৰ কৰিছে চিপ্লা লিমিটেডে। ইয়াত থকা মূল কণ্টেণ্টটো হ'ল ইয়াতে Fluconazole IP আছে 150 mg। ইয়াৰ মূল্য হ'ল 13 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, Fluka-150 টেবলেটটো যিসকল লোকৰ ফাংগাল ইনফেকশ্যন হয় সেইসকলৰ বাবে এই টেবলেটটো ব্যৱহাৰ কৰা হয়। শৰীৰত হোৱা যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্যন দূৰ কৰাৰ বাবে এই টেবলেটটো ব্যৱহাৰ কৰা হয়। শৰীৰত হোৱা যিকোনো ধৰণৰ এলাৰ্জিক সমস্যা, কেণ্ডিডা ইনফেকশ্যন আদি দূৰ কৰাৰ বাবে এই Fluka-150 টেবলেটটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ইয়াৰ উপৰি হাতৰ তলিত হোৱা ইনফেকশ্যন, মূৰত বা চুলিৰ গুৰিত হোৱা ইনফেকশ্যন আদি এনেকুৱা ক্ষেত্ৰতো এই Fluka-150 টেবলেটটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, শৰীৰত হোৱা ৰিংৱৰ্ম, নেইল ফাংগাল ইনফেকশ্যন আদি এনেকুৱা কণ্ডিশ্যনত এই টেবলেটটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, শৰীৰত হোৱা খুজুলি, ইউটিআই ইনফেকশ্যন আৰু জনাংগত ইনফেকশ্যন হোৱা সমস্যাসমূহ এই Fluka-150 টেবলেটে দূৰ কৰে। বন্ধুসকল, স্কিন ইনফেকশ্যন, স্কিন ইচিং, ফাংগাল ইনফেকশ্যন আদিৰ বাবে সপ্তাহত এটা টেবলেট আপোনালোকে খোৱাৰ পিছত ঠাণ্ডা পানীৰ সৈতে খাব লাগিব। তো বন্ধুসকল, আপোনালোকে আপোনাৰ বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ডক্টৰে ব্যৱহাৰ কৰিবলৈ দিব, সেইমতে আপোনালোকে ব্যৱহাৰ কৰিব। এই Fluka-150 টেবলেটটো যিসকল লোকৰ কিডনী, হাৰ্টৰ সমস্যা, লিভাৰৰ সমস্যা আছে সেইসকলে এই টেবলেটটো কেতিয়াও ব্যৱহাৰ নকৰিব। আৰু যিসকল লোকৰ আগৰে পৰা এলাৰ্জিৰ সমস্যা হৈ থাকে সেইসকলে এই টেবলেটটো ব্যৱহাৰ নকৰিব। তো বন্ধুসকল, এই টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ বমিৰ ভাৱ, মূৰ ঘূৰোৱা, পেটৰ বিষ, ডায়েৰিয়া হোৱা, গেছ এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। বন্ধুসকল, এইবোৰ হ'ল সাধাৰণ ছাইড ইফেক্ট। ইয়াৰ উপৰি যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে তেন্তে আপোনালোকে এই Fluka-150 টেবলেটটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই Fluka-150 টেবলেটটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।